নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই লৈছোঁ। ভাবিলোঁ ব্লগটো আৰম্ভ কৰি দিওঁ। আজি হ'ল শ্ৰীকৃষ্ণ জন্মাষ্টমী। ৰাতিপুৱা সোনকালে উঠিলোঁ, উঠি পেলাই ঘৰ ঝাৰু দিলোঁ। প্ৰথম ঝাৰু দিয়াৰ পিছত ঘৰ মুচিলোঁ। ঘৰ মুচি লৈ গা পা ধুই সকলোকে চাহ তাহ দি আৰু ঠিক তেনেকৈ আৰু তেনেকৈ আছে আৰু ইটো সিটো কৰিলোঁ। ব্লগটো আৰম্ভ কৰিব পৰা নগ'লে, ভাবিলোঁ এতিয়া কৰি দিওঁ। এতিয়া বাজিছে আপোনাৰ 11:30মান বাজিছে নেকি। নেকি গা পা ধুই আনিলোঁ। আমাৰ ওচৰতে নামঘৰ হয়, দবাকোব মাৰিছে, নামঘৰটো জন্মাষ্টমী পালিছে। তেনেকৈ গা পা ধুই আনিলোঁ। আনাৰ পিছত তাইকেইটা শুবলৈ দি থৈ আহিছোঁ আৰু দেউতা ভাত খাই আছে। মায়ে ভাত দিছে, বাকী কোনো খোৱা নাই। মাও খোৱা নাই, ময়ো খোৱা নাই, এওঁ খোৱা নাই। এওঁ পিছে মামাহঁতৰ ঘৰলৈ গৈছে, এওঁ মামাকৰ ঘৰলৈ। ঠিক আছে, ভিডিঅ'টো চাই থাকক, কি হয় কি নহয় সকলোবোৰ দেখাই গৈ থাকিম। এতিয়া বাজিছে 2টা আৰু খালী পেটে আছোঁ যে ভোক লাগিছে। ভাবিছোঁ চাহ একাপ খাই লওঁ। তাৰপিছত আৰু কি কৰিম আৰু চাই থাকক কি কৰিম ন। আমাৰ নিকি শুই আছে, সৰুজনী তাকে ইলুটি খিলুটি সেনেকৈয়ে শুই আছে। তাকে বাকী ৰাতি নাম শেষ নোহোৱালৈকে খাব নোৱাৰিম। সেয়াই আৰু চাই থাকক ভিডিঅ'টো কি হয় নহয়। অথনি মই আৰু এটা কথা নক'লোঁ। ৰাতিপুৱা কাম বন কৰি পেলাই গা পা ধুই আহি সেৱা কৰিলোঁ দেই। গোঁসাই ঘৰত ধুনীয়াকৈ চাকি তাকি দিলোঁ, সেৱা কৰিলোঁ। সেৱা কৰিবলৈ ইটো সিটো কৰি মই অথনি কওঁতে পাহৰিলোঁ, ক'বলৈ থাকিলে, সেইকাৰণে কৈ লৈছোঁ আৰু। শ্ৰীকৃষ্ণ যিহেতু জন্মাষ্টমী হয় আজি, বাৰু যি নহওক চাহকাপ খাই লওঁ নে কি কৰে। তো চাহ তাহ খালোঁ, খাই পেলাই অলপ সময় ৰ'লোঁ। তাৰপিছত আৰু এই কিবা কিবি কৰিলোঁ, কৰাৰ পিছত এতিয়া আমাৰ ধুন উঠি গ'ল। ধুন বোলে হাই কৈ। হাই ফ্ৰেণ্ডছ, মই পাপা উঠিলোঁ। পাপা উঠিলা? আমাৰ ধুনুৰ পাপা উঠি গ'ল। তাৰপিছত এতিয়া ধুনুক বোলে নেইল পালিচ লগাই দিব লাগে। মোক একদম কামোৰ দি আছে, তুমি নেইল পালিচ অকণ লগাই দিয়াচোন। মই বোলো ঠিক আছে লগাই দিম দিয়া। টুইলিটিন হয়, ইমান দামী নহয় বাৰু। বাৰু যি নহওক মই ধুনুক নেইল পালিচ অকণ লগাই লওঁ। তাৰপিছত আৰু কি হ'ব আৰু তাৰপিছত কি হ'ব কৈ দিয়া, কি হ'ব কোৱা বোলো। ভিডিঅ'টো চাই থাকিবা, ভিডিঅ'টো চাই থাকিব। বাই। ধুনুক নেইল পালিচ লগাব লাগে। নেইল পালিচ ল'বা? ললো। কেমেৰালৈ চোৱা। ললো ল'লা? আৰু অকণো দিয়া। আৰু দিব লাগিব। চাওঁ নখকেইটা দেখাই দিয়া। বাহ বাহ, বৰ ধুনীয়া হৈছে দেই। নখকেইটা চাব দিছে দেই। আমাৰ ধুনুক নেইল পালিচ লগাইছোঁ। মায়ে মোক তেতিয়াই নেইল পালিচ লগাই আছে। নেইল পালিচ লগাই আছে। ভাল লাগিছেনে? কালাৰটো ভাল লাগিছে? ভাল লাগিছে? ভেৰি গুড। আমি নামলৈ যাব ওলাইছোঁ। মায়ে দেৰিকৈ যাব, মই মানে আমাক আগতে যাব ক'লে, আমি যাবলৈ ওলাইছোঁ। আমাৰ ধুনুন আৰু মই যাম। ধুনু কোৱা কিবা এটা। ক'লৈ যোৱা কৈ দিয়া। নামলৈ যাম। নামলৈ যোৱা কৈ দিয়া। বাবুহঁতে নামলৈ যাম। তাত কি আছে? কৃষ্ণ জন্মাষ্টমী আছে ন, তাত পাতিছে ন। মই কৃষ্ণ জন্ম। বাৰু যি নহওক, আমি নামত যাম। তাত পৰিৱেশ কেনেকুৱা মই দেখাম বাৰু, ঠিক আছে। চাই থাকিব। আমি আহিলোঁ। আমি নিকি আৰু মই আহিছোঁ, মায়ে পিছত আহি আছে। এয়া আমি বৌহঁতৰ ঘৰত আহিছোঁ। বৌহঁতৰ মানে চোতালতে হ'ব নাম, এতিয়ালৈকে আৰম্ভ হোৱা নাই। আমি অলপ আগতে আহিলোঁ। মোৰ লগতে এয়া বাবুহঁত আছে। এয়া তাহাঁতৰ লগতে বহি বহি কথা পাতি আছোঁ আৰু এইফালে কৈ দিয়া এটা এটাকৈ নামটো কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী নিহাৰিকা দেৱী। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী ৰক্তিম নাথ। ৰক্তিম। তাৰপিছত আৰু এইফালে আমাৰ নিকিক চিনি পায় হয়নে নাই? তাৰপিছত আনফালে কৈ দিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক। আৰু নমস্কাৰ, তোমাৰ? মোৰ নাম শ্ৰী নিকিতা দেৱী। আৰু নমস্কাৰ, মোৰ নাম শ্ৰী নিকিতা দেৱী। আৰু তাহাঁতৰ লগতে আছোঁ আৰু অলপ ধেমালি ধুমুলা কৰি। বাকী চাই থাকিব ভিডিঅ'টি। আগলৈ মই দেখাই গৈ থাকিম। কি হ'ল ই ক'ত ৰ'ল? ঠিক আছে, নাম কি হয় মই দেখাই গৈ থাকিম। নমস্কাৰ এটা দি দিয়ক। নমস্কাৰ এটা দি দিয়ক। আৰু বৌ এইফালে এবাৰ চাই দিয়ক। এয়া বৌকটো দেখিছে এবাৰ। আজি কৃষ্ণ জন্মাষ্টমী, কিবা এটা কওক বাবা। ভাদ মাহৰ পূৰ্ণ তিথি শুক্লপক্ষত কৃষ্ণ জন্ম হৈছিলে। সেই উপলক্ষে শংকৰদেৱৰ আমাৰ যিটো নীতিগত আছিলে, শংকৰদেৱৰ নিমিত্তে আমি গোটেই ভাদ মাহটো মাছ মঙহ আৰু অন্য ভোজন নকৰোঁ। বৈষ্ণৱসকলে সদ্যহতে
নিৰামিষভাৱে চলাই নিয়ে। তেওঁ উপলক্ষে আজি কৃষ্ণৰ জন্মদিন বুলি পেলাই এইকণ আগভাগ কৰি পেলাই দিয়া হৈছে। আৰু মই বেছিকৈ ক'বও নাজানো। অঁ ভাল হৈছে দিয়ক। গম পালেই নহয় জন্মাষ্টমীৰ কাৰণে কিদৰে কেনেকৈ মানে উদযাপন কৰা হয় বা পালন কৰা হয়। তাকে ঈশ্বৰে এখন খেলি কৰি আনিছে, কৰি দিছোঁ আৰু তেওঁলোকৰ আশীৰ্বাদতে ভগৱন্তে ভালে কৌশলে ৰাখিছে কাৰণে আগবাঢ়ি আহিছোঁ। বাৰু এইফালে এয়া ধূনা দিছে। বাৰু ঠিক আছে। চাহ খাইছোঁ, চাহ আৰু ভাপত দিয়া পিঠা এইটো। নিকি বাইদেউ মই খাই আছোঁ আৰু চাহ দিছে আমাক খাবলৈ। আমাৰ এয়া নাম গোৱা হৈ গৈছে। এতিয়া প্ৰসাদ দিব। প্ৰসাদ দিয়াৰ পিছত আৰু কিবা জলযোগৰ ব্যৱস্থা কৰিছে। খিচিৰি নেকি ন? খিচিৰি। এয়া বৌ হয় দেই। কিবা এটা কওক। আৰু এইফালে বৌ আছে। কিবা এটা কওক। আৰু এইফালে বৌ আছে। আমি বৌ তুমি কিবা এটা কওঁ। আৰু এয়া বৌ এইফালে আহি আছে। এইফালে এবাৰ চাই দিয়ক। বাৰু যিয়ে নহওক এতিয়া খিচিৰি খোৱাৰ পিছত আৰু শেষেই হ'ব। গতিকে আৰু চাই থাকক। আজি বহুত দাম দিলে দেই। দাম দিলে নে দিয়ক। দাম দিলে নে আপুনি কৰিলে আৰু সেইকাৰণে যি ভুলে চুকে এষাৰ গালো আৰু এহাতত কিবা আছে দেখাই দিয়ক। কল হৈ আছোঁ। বহুত ডাঙৰ ডাঙৰ কল দেই। প্ৰসাদ দিব এতিয়া। অঁ হেপী জন্মাষ্টমী। হেপী জন্মাষ্টমী। হেপী জন্মাষ্টমী। বাৰু খোৱা দেই, খোৱা দেই। খাব লৈছোঁ। এয়া প্ৰসাদ দিছোঁ। আহি পালোঁ কোনোমতে। নাম শেষ কৰি প্ৰসাদ খাই মেলি খিচিৰি খালোঁ। খাই মেলি এতিয়া আহি পাইছোঁ। এতিয়া বাজিছে 12:30 বাজিলে। একদম বহুত দেৰি হৈ গ'ল। নিকি ইতিমধ্যে টোপনি গ'ল সৰুজনী। কোনোমতে আহি পেলাই মানে টোপনিতে লালকাল খুৱাই দিছোঁ। তাই তাতেই টোপনি গ'ল। তাইক দাঙি পাঙি লৈ আহিছোঁ কোনোমতে। তাৰপিছত এতিয়া আৰু সেই কাপোৰ সলোৱাই নাই, সলাওঁ। ভাবিলোঁ ব্লগটো এইখিনিতে সামৰি দিওঁ আৰু নেক্সট এটা ব্লগত লগ পাম। তেতিয়ালৈকে হাঁহি মাতি ফূৰ্তি থাকিব আৰু ভিডিঅ'টো চাই কেনে পালে সেইটো জনাবলৈ একদম নাপাহৰিব। ঠিক আছে, তেনেহ'লে সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ পুনৰ জন্মাষ্টমী শুভকামনা দি শুভৰাত্ৰি দিলোঁ। ঠিক আছে।